হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ সকলো নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'কেইটা চাব। মোৰ আগত যিকেইটা ভিডিঅ' মই দিছোঁ, যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু বাহঁতৰ ঘৰত যাব ওলাই আছোঁ, যিহেতু আজি ইমান বতৰটো ভাল নহয়, বৰষুণ দি আছে। বাহঁতৰ ঘৰত যাওঁ, বায়ে গম নাপায় মই গৈ আছোঁ বুলি। আহি আছোঁ, গাড়ীত আহিলোঁ। গাড়ীলৈ ৰওঁতে বহুত টাইম লাগিব আৰু মস্ত এটা পাহাৰ বগাই আহি আছোঁ, ইমান ওপৰত। তাৰপৰা পালোহি আৰু বেছি টাইম নাই, 2 মিনিট আছে আৰু। ভাগৰ লাগি গৈছে। স্কুলো ছুটি দিছে, তাতে স্কুল এখন আছে, ইমান ভিৰ হৈছে। আহি আছোঁ, চাই থাকক, ভিডিঅ'টো চাই থাকিব হা। পালোঁ বাহঁতৰ ঘৰ। নাইটি পিন্ধি লৈছোঁ, তাইৰ কাপোৰ মোৰ তাতে নহয়। নাইটিটোৱে হয় আৰু, বেলেগ একো কাপোৰ নহয় কাৰণে নাইটিটোকে পিন্ধি লৈছোঁ। ঐ চাচোন, বোলে বেমাৰী আমাৰ। উঠ না উঠচোন। উঠ না, একো নহয়, উঠচোন। হাই হেল্ল' নমস্কাৰ যি ক মই একোৱে নকওঁ। মই বেমাৰী মাত্ৰ। চাচোন বাৰু ইমান বেয়া দেখাইছে ফেচটো, কেলৈ উলিয়াইছ বাৰু মোক? চাবলৈ নুশুন, বেমাৰী বুলি কবি আকৌ। কোনজনী বাইক কোনজনী ভনীয়েক আপোনালোকে ক'ব হা। এইটো ডাঙৰ নে এইটো ডাঙৰ? ক কি ক'ম মই আহিছোঁ, কেনেকুৱা লাগিছে তোৰ? তই আহিছ, মোক খুব ভাল লাগিছে। বহুত দূৰৰ পৰা আহিছে, কিন্তু ওচৰতে থাকে নাই। আজি আহিছে আৰু বেমাৰী খবৰ ল'বলৈ। ইমান ইনচাল্ট মই সহ্য কৰিব নোৱাৰোঁ। তোৰ কথা, ওচৰতে থাকে, আগে তাই ঘৰটোৱে পায়, কিন্তু নাহে। লাগিলে মৰি যাওঁ। কি ক'ম? সেয়া আহি নাইটি পিন্ধিবলগীয়া হৈছে, কি ক'ম আৰু। কাৰণ হাতী বডি যদি হ'বলৈ হয়, ক'ত হ'ব আমাৰ নিচিনা মানুহৰ কাপোৰ নহয়। ক না, মোৰ ভিডিঅ'টো লাইক চাইক শ্বেয়াৰ টেয়াৰ কিবা কিবি কৰিবলৈ ক। ভিডিঅ'বিলাক চাব আপোনালোকে, ভালকে ক, সেইটো কথা একদম মানে অলপ হেৰিলে কনফিডেন্সলি কৈছোঁ। মানে অলপ চিৰিয়াছ আপোনালোকে ভিডিঅ'বিলাক চাব, লাইক কৰিব, কমেণ্ট কৰিব, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাব আপোনালোকে, কেনেকুৱা লাগে জনাব কমেণ্টত, হয়নে? বেয়া লাগিলে লাইক চাইক কৰিব নালাগে, ভাল লাগিলে নাই, ভালেই লাগিব, কেলৈ বেয়া লাগিব। সেয়াই আৰু কি ক'ম। তাৰপৰা আৰু একো নকওঁ, হৈ গ'ল। বেমাৰ, একো নকওঁ। আহিব পোৱালি এটা, থিয় হৈ তেতিয়া দেখাবলৈ ভাল হ'ব। নালাগে, হ'ব। যেতিয়া আহিব তেতিয়া দেখাই দিম। এতিয়া এনেকৈয়ে চব, তেতিয়া অলপ মানে হেৰিত থাকক চবেই, তেতিয়া আহিলে দেখাই দিবি। সেয়াই, তথাপি তোকো দেখাই দিব লাগে, থাকি যাব ন ভিডিঅ'টো। মই দেখাই দিলে থাকি যাব, চবেই দেখা পাব। মই ওলালোৱে, হ'ব, মই ধুনীয়াকৈ ওলাইছোঁ আৰু কি ওলাম। ভাত চাত খালোঁ, খাই বৈ অলপ বহিছোঁ। ইয়াতে আহিলে মই নিজেই ভাত বনাব লগা হয়, বনাই চনাই নিজে খাব লগা হয়। কি কৰিবা আৰু, উপায় নাই। সেইকণ আৰু
কৰিয়ে দিব লাগে আৰু বা যিহেতু প্ৰেগনেণ্ট হৈ আছে না এতিয়া সেইটো কাৰণে নিজে বনালে খাব বোলে ইচ্ছা নাযায় সেইকাৰণে পোৱালি কাপোৰ আনিলে এইবিলাক কি টিকলু টিকলু কাপোৰ মেলি থৈ দিছে গৈ বেছি দেৰি নাথাকোঁ ময়ো যামগৈ কিমান ওপৰত দিছে মানুহৰ ঘৰ আছে এইবিলাক পাহাৰৰ পৰা এনেকৈ নামি আহে চাই যাব ভিডিঅ'টো আজিলৈ ভিডিঅ'টো ইমানেই কৰিলোঁ যাব ওলাইছোঁ বাহঁতৰ ঘৰৰ পৰা বৰষুণো দি আছে বতৰ যিহেতু বেয়া অথনি মই কৈছিলোঁ আপোনালোকক আৰু বিশেষ একো নাই আহিলোঁ আৰু এনেই তাইও সেই গা চা বেয়া সেইকাৰণে বেছিকৈ দেখাই থকা হোৱা নাই তাইক মই গাটো অলপ বেয়া মেডিকেলৰ পৰা আহিছেহে কালি পৰহি সেইটো কাৰণে আহিছিলোঁ খবৰ এটা লওঁ বুলি তাৰপাছত গৈ থাকোঁ আৰু এতিয়া আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কমেণ্ট এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি তেনেকৈ লাইক চাইক কৰে কমেণ্ট চমেণ্ট কৰে মোৰো ভাল লাগিব যিহেতু মই ইমানখিনি নাজানো যিখিনি পাৰিছোঁ সেইখিনি ক'বলৈ কাৰণে চেষ্টা কৰিছোঁ আৰু বিশেষকৈ যিহেতু আগতে তেনেকৈ কৰি পোৱা নাই সেইটো আপোনালোকক কৈছোঁৱে মই আগতে সেইটো কাৰণে ত' বাই বাই ভালে থাকক আপোনালোক সকলো কুশলে থাকক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই